হাই এভৰিৱান, আজি মই এটা বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ন। শ্বেয়াৰ কৰিম মানে ধুনীয়া বস্তু এটা। ফাৰ্ষ্ট অফ অল এইটো যে দেখিছে, মই এবাৰ ভিডিঅ' দিছিলোঁ, এই নেকলেছডালৰ ভিডিঅ' দিছিলোঁ, তথাপি এই ওচৰৰ পৰা এবাৰ দেখাই আছোঁ। এইডাল পাৰ্লৰ হয়, বহুত বেছি ধুনীয়া। আৰু এইডাল দিছে মোৰ হাজবেণ্ডৰ কলিগ এজনে, মানে ভাইটিৰ নিচিনা আৰু ভাইটি হয়, তাৰ নাম দীপ হয়। সি নিজে চুজ কৰি আনিছে। আৰু ইয়াৰিংছযোৰ মই বেলেগ পিন্ধিছোঁ, কিন্তু ইয়াৰ লগত ইয়াৰিংছযোৰো আছে দেই, খুব ধুনীয়া। মই ভাবিলোঁ এবাৰ দেখাওঁ আৰু চব বস্তুৱে শ্বেয়াৰ কৰোঁ ন, সেইটো কাৰণে। এইযোৰ ইমান বেছি ধুনীয়া। মই আচলতে কিবা এটা ভিডিঅ' বনাই আছিলোঁ কাৰণে আজি এইযোৰে পিন্ধিছোঁ, কিন্তু কেতিয়াবা এই গোটেই ছেটটো পিন্ধি পেলাই দেখুৱাম দেই। এইটো শ্বেয়াৰ কৰিবলৈ আছিলে। বাই। এইটো যে দেখিছে, এইটো একদম হোৱাইট কুৰ্তিটো মোৰ মামা আৰু মামী তেজপুৰত থাকে যে, তেওঁলোকে দিছে। সেই মামাৰ লগত মোৰ বেলেগ এটা কানেকশ্যন আছে, যিখিনিয়ে চিনি পায় আৰু মামীজনীও একদম মানে মোৰ মাৰ নিচিনা আৰু তেওঁলোকে দিছে। এইটো ইমানেই বেছি ধুনীয়া, আৰু মই হোৱাইট কালাৰটো খুব ভাল পাওঁ, যিহেতু শান্তিৰ প্ৰতীক। ইমানেই ভইচ অভাৰ দিছোঁ দেই লাষ্টৰখিনি। বাই।